নমস্কাৰ প্ৰিয় দৰ্শক জিকে ফৰ অল চেনেলটোলৈ মই মাহমুদুল হাছানে আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নতুন বিষয় নহয় যোৱা ক্লাছত মই কৈছিলোঁ যে আমি সিদিনা হৃদপিণ্ডৰ যি ষ্ট্ৰাকচাৰ আৰু তাৰ ফাংচন মানে তাৰ গঠন আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু কৈছিলোঁ মই নেক্সট ভিডিঅ'টোত ব্লাড প্ৰেছাৰৰ বিষয়ে আলোচনা কৰিম গতিকে আজি আমি ব্লাড প্ৰেছাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ব্লাড প্ৰেছাৰনো কি প্ৰেছাৰ কি আসলতে সেইটো জানিলে আমি ব্লাড প্ৰেছাৰলৈ আগবাঢ়ি যাব পাৰিম প্ৰেছাৰ মানে কি একক ক্ষেত্ৰফলৰ ওপৰত কোনো এটা বস্তুৱে লম্বভাৱে ক্ৰিয়া কৰা বলকে প্ৰেছাৰ বুলি কয় টান লাগিছে নেকি মানে হেঁচা ইয়াত মই এনেকৈ হেঁচা দিছোঁ এইটোৱে প্ৰেছাৰ মই হাতখনত এনেকৈ হেঁচা দিছোঁ এইটোৱে প্ৰেছাৰ গতিকে তেজৰ নলীত যেতিয়া তেজে হেঁচা দিব সেইটোত ব্লাড প্ৰেছাৰ বুজি পাইছে তেজৰ নলীত যেতিয়া তেজে হেঁচা দিব সেইটো ব্লাড প্ৰেছাৰ এতিয়া আমি কিদৰে জুখিম বা ব্লাড প্ৰেছাৰ আৰু ক'ত সি কাম কৰে চাব এইটো মই হৃদপিণ্ড তেতিয়া আকৌ এটা কথা মই আজি ব্লাড প্ৰেছাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কিন্তু ইয়াৰ বিষয়ে জানিবলৈ আগৰ ক্লাছটো চাব লাগিব হৃদপিণ্ডই কিদৰে কাম কৰে তেজ কিদৰে চলাচল হয় ধমনী কি শিৰা কি সেইখিনি জানিব লাগিব সেইখিনি জানিব লাগিলে ওপৰৰ আই বাটনত ক্লিক কৰি আপুনি আগৰ ভিডিঅ'টো চাব পাৰিব যদিহে নতুনকৈ চাইছে মোৰ এইটো ভিডিঅ' নাইবা ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ তাত গৈ আপুনি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব তাৰ পিছতে সেইখিনি কনচেপ্ট ক্লিয়াৰ হ'লে এই কথাখিনি বুজাত আপোনাৰ সহায় হ'ব এতিয়া আমি আহিছোঁ আজিৰ টপিকটোলৈ এইটো কি আছিল বাওনিলয়ৰ পৰা ইফালেদি আঁকিছিলোঁ মই কৈছোঁৱে আমি বুজাৰ বাবে তলেৰে আঁকিছোঁ মই বাওনিলয়ৰ পৰা কি ওলাই গৈছিল ধমনীৰে কি হয় তেজ গোটেই দেহলৈ যায় হাত ভৰি নাক কাণ চকু গোটেই দেহলৈ কি হয় ধমনীৰে তেজ যায় এতিয়া কথাটো হ'ল এই তেজ যাওঁতে যেতিয়া নিলয়টোৱে টিপা মাৰি দিব তেতিয়া তেজখিনি জোৰত যাব আৰু যেতিয়া সি টিপা মাৰি এৰি দিব তেতিয়া তাৰ তেজৰ যিটো চলাচল সেইটো কমি যাব তেজৰ যিটো প্ৰেছাৰ লগে লগে প্ৰেছাৰটো কমি যাব গতিকে একেবাৰে জোৰত যেতিয়া পাইপ এডালেৰে পানী গৈ থাকে তেতিয়া পাইপডালৰ ওপৰত বেছি প্ৰেছাৰ পৰে আৰু যেতিয়া লাহে লাহে গৈ থাকে তেতিয়া কম প্ৰেছাৰ পৰে গতিকে যেতিয়া হৃদপিণ্ডটো টিপা মাৰি দিব তেতিয়া জোৰত তেজখিনি গুচি যায় ইয়াৰ মাজেৰে আৰু জোৰত গ'লে সি বেছি প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰটোক কি বুলি কয় চিষ্টলিক প্ৰেছাৰ বুলি কয় চিষ্টলিক প্ৰেছাৰ বুজি পাইছে যেতিয়া নিলয়ৰ যেতিয়া সংকোচন হয় তেতিয়া যিটো প্ৰেছাৰ দিব সেই প্ৰেছাৰটোক কয় চিষ্টলিক প্ৰেছাৰ আৰু যেতিয়া ই প্ৰসাৰণ হ'ব মানে টিপা মাৰি দি এৰি দিব তেতিয়া কি হ'ব ইয়াৰ প্ৰেছাৰটো কমি গ'ল তেজখিনি লাহে লাহে যাব ধৰিব তেতিয়া কি হ'ব ইয়াৰ ওপৰত বেছি জোৰত তেজৰ গতি নাথাকিব ইমান স্পীডত গতিকে তেতিয়া সি তাৰ প্ৰেছাৰটো কমি যাব আৰু সেইটো প্ৰেছাৰক কয় ডায়েষ্টলিক প্ৰেছাৰ বুজি পাইছে যেতিয়া নিলয়ে টিপা মাৰি দিব তেতিয়া যিটো প্ৰেছাৰ দিব তেজে যিটো চাপ দিব সেইটো হ'ল চিষ্টলিক চাপ যেতিয়া নিলয় প্ৰসাৰণ হ'ব ৰিলেক্স হ'ব জিৰণি ল'ব তেতিয়া যিটো চাপ দিব সেইটো ডায়েষ্টলিক চাপ এতিয়া এজন সুস্থ মানুহৰ চিষ্টলিক প্ৰেছাৰ 120 মিলিমিটাৰ পাৰাস্তম্ভ এইচ জি মানে পাৰা মানে কি থাৰ্মোমিটাৰত যে থাকে এবিধ তৰল পদাৰ্থ বা নাইবা এই প্ৰেছাৰ জোখা যিটো মেচিনত থাকে চিলভাৰ কালাৰৰ সেইখিনিক পাৰা বুলি কয় আৰু সুস্থ মানুহ এজনৰ ডায়েষ্টলিক মানে জিৰণি লৈ থকা অৱস্থাত হৃদপিণ্ডটোৱে নিলয়ৰ সংকোচন নহয় প্ৰসাৰণ হোৱা সময়ত যিটো চাপ দিব ধমনীত সেই চাপটো হ'ল ডায়েষ্টলিক ইয়াৰ মান কম কিয় যেতিয়া টিপা মাৰি দিব তেতিয়াতো জোৰত যাব লাগিব তেজখিনি কলৈ যাব লাগিব গোটেই দেহত যাব লাগিব গতিকে সেই জোৰত টিপা মাৰি আৰু যেতিয়া ৰিলেক্স হ'ব তেতিয়া কাম নাই সেইখিনি সময় প্ৰেছাৰটো তেজৰ কমি যায় এইটো কি ক'ল চিষ্টলিক প্ৰেছাৰ কি ডায়েষ্টলিক প্ৰেছাৰ সেইবোৰ প্ৰেছাৰক এনেকৈ লিখা হয় নৰ্মেল প্ৰেছাৰ 120/80 যদি এইটো থাকে তেনেহ'লে সেইটো নৰ্মেল প্ৰেছাৰ ইয়াৰ অলপ বেছি বা অলপ কম হ'লেও একো সমস্যা নাই তেনেহ'লে হাই প্ৰেছাৰ কোনখিনি যেতিয়া প্ৰায় 140 হ'ব এই 120টো মানে চিষ্টলিক প্ৰেছাৰ 140 আৰু যেতিয়া ডায়েষ্টলিক 90 বা তাতকৈ বেছি হ'ব তেতিয়া সেইটো হাইপাৰ টেনশ্যন বা হাই ব্লাড প্ৰেছাৰ বুলি কয় আৰু যেতিয়া ডায়েষ্টলিক চাপ 120টো যেতিয়া 100 মান হৈ যাব আৰু 80টো যেতিয়া 60 হৈ যাব তেতিয়া সেইটোক ল' ব্লাড প্ৰেছাৰ বা হাইপ'টেনশ্যন বুলি কয় থাকিব মনত যেতিয়া আমি জোখাৰ পিছত মানুহ এজনৰ প্ৰেছাৰ যেতিয়া হাইটো 140 পাম ল'টো 90 পাম এইটো হাই প্ৰেছাৰ যদি হাইটো যদি যিটো চিষ্টলিক সেইটো যদি 100 মান পাওঁ 190 110 বা তাতকৈ কম তেতিয়া সেইটো কি হ'ব ল' প্ৰেছাৰ আৰু 80টো যদি 60 হৈ যায় সেইটো
ল' প্ৰেছাৰ এইখিনি কেনেকৈ গম পাম মই দেখুৱাম কাৰণ মোৰ লগত আছে স্ফাইগমোমেনোমিটাৰ ইয়াৰ দ্বাৰা মই প্ৰেছাৰ কিদৰে জোখে আজি দেখুৱাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু অলপ সময় চাই থাকক ভিডিঅ'টোৰ শেষত মই প্ৰেছাৰ কিদৰে জোখে সেইটো দেখুৱাম এইখিনি বুজি পাইছে এতিয়া আহিল প্ৰেছাৰ কেতিয়া প্ৰেছাৰ সকলো সময়তে মানুহ এজনৰ প্ৰেছাৰ একে নাথাকে টাইম সাপেক্ষে সময় সাপেক্ষে কি হয় প্ৰেছাৰ বেছি বা কম হ'ব পাৰে যেনে ৰাতিপুৱা উঠাৰ লগে লগে আপোনাৰ প্ৰেছাৰ কিছু ল' হৈ থাকে বা গধূলি সময়ত ল' হয় কিন্তু দুপৰীয়া ভাগত সাধাৰণতে বেছি হয় সাধাৰণতে সকলোৰে নহ'বও পাৰে দুপৰীয়া ভাগত আকৌ বেছি কেতিয়া হয় হাই প্ৰেছাৰ হোৱাৰ চান্স থাকে কেতিয়া বহুত আপুনি টেনচনত আছে বহুত ভয় খাই গৈছে চক খাই গৈছে তেতিয়া আৰু কেতিয়া আপুনি ধৰি লওক এক্সাৰসাইজ কৰিছে তাৰ পিছত কি হয় আপোনাৰ প্ৰেছাৰটো হাই হ'ব পাৰে বা হাই হয় সাধাৰণতে বহুত হাই নহয় হাই হৈ গৈছে শুই থাকোঁতে আপোনাৰ প্ৰেছাৰ ল' হৈ থাকে গতিকে এইখিনি আকৌ এটা কথা প্ৰেছাৰ কেতিয়াবা চক খালে কিয় আমাৰ হঠাৎ বুকুৰ ধপধপনি বেছি হৈ যায় সিদিনা কৈছিলোঁ মই এইটো কথা ক'ম চক খালে কিবা এটা দুখৰ সংবাদ শুনিলে বহুত কিবা এটা ভয়ানক খবৰ শুনিলে দেখিলে আমাৰ বুকুৰ ধপধপনিটো বেছি হৈ যায় সেইটো কিয় হয় সেইটোৰ বাবে জগৰীয়া কোন দিল সেইটোৰ বাবে জগৰীয়া কিডনী চাব কিডনীৰ ওপৰ ফালে দুটা গ্ৰন্থি থাকে গ্ৰন্থি মানে কি যিয়ে হৰমন নিঃসৰণ কৰে হৰমন এৰি দিয়ে হৰমন উলিয়াই দিয়ে হৰমন কি হৰমন এবিধ ৰস এনেকৈ মনত ৰাখক হৰমন এবিধ ৰস যিয়ে তেজত মিহলি হৈ বিভিন্ন ধৰণৰ ক্ৰিয়া সম্পাদন কৰে এতিয়া ইয়াত দুটা এড্ৰিনেল গ্ৰন্থি থাকে এড্ৰিনেল গ্ৰন্থি কিডনীত থাকে বাবে ই এড্ৰিনেল গ্ৰন্থি বুলি কয় এই এড্ৰিনেল গ্ৰন্থিৰ দ্বাৰ তলৰ একেবাৰে কম অংশক কয় মেডুলা ওপৰৰ অংশখিনিক কয় কৰ্টেক্স দুয়োটাতে একে এই মেডুলা অংশ এটা ৰস নিঃসৰণ কৰে যেতিয়া মানুহ এজনে হঠাৎ চক খাব ভয় খাব তেতিয়া মগজুৰ পৰা ছিগনেল আহে মেডুলালৈ আৰু মেডুলাই তেতিয়া দুটা ৰস নিঃসৰণ কৰে এটা হ'ল এপিনেফ্ৰিন বা এড্ৰিনেলিন এটা হ'ল নৰ এপিনেফ্ৰিন বা নৰ এড্ৰিনেলিন এপিনেফ্ৰিন আৰু নৰ এপিনেফ্ৰিন বা এড্ৰিনেলিন এইটোৰ নাম এড্ৰিনেলিন নহয় এইটোৰ নাম নৰ এড্ৰিনেলিন দুটা নাম আছে এই ৰস দুটা যেতিয়া এই হৰমন দুটা যেতিয়া তেজত মিহলি হয় তেতিয়া তেজৰ স্পীডটো বহুত বেছি হৈ যায় তেজত যেতিয়া এই দুটা হৰমন মিহলি হয় তেজৰ স্পীডটো বহুত বেছি হৈ যায় তেজৰ স্পীড বেছি হ'লে হৃদপিণ্ডত জোৰে জোৰে সোমাব হৃদপিণ্ডই জোৰত পাম্প কৰিব লগা হ'ব আৰু যেতিয়া লাগাতকৈ বেছি হৈ যাব হৃদপিণ্ডই ধিপ ধিপ কৰি পাত্তা নোপোৱা হৈ যাব ডেট ইজ কল্ড হাৰ্ট এটাক হ'ল এতিয়া চাব ষ্ট্ৰোক কি বস্তু যিজন মানুহৰ হাই প্ৰেছাৰ আছে তেতিয়া কি হয় বিভিন্ন কাৰণত হাই প্ৰেছাৰ হ'ব পাৰে কেতিয়াবা কিছুমান কাৰণত তেজৰ এই ধমনীডালত কলেষ্টৰেল নামৰ এবিধ বস্তু জমা হৈ ধমনীডাল সৰু হৈ যায় ধমনীডাল যেতিয়া সৰু হৈ যাব তেতিয়া একেখিনি তেজ সৰু ৰাস্তাৰে যাবলৈ কি হৈ যাব সি প্ৰেছাৰ বেছি দিব ব্লাড প্ৰেছাৰ হৈ গ'ল ৰাস্তাটো সৰু হৈ গ'ল পানী বহুত যাব লাগে প্ৰেছাৰ বেছি দিব ব্লাড প্ৰেছাৰ এই প্ৰেছাৰ বেছি দি এনেকৈ কি হ'ব হাই ব্লাড প্ৰেছাৰ থাকিল তাৰমানে প্ৰেছাৰখিনি বহুত জোৰত তাৰমানে তেজখিনি গৈ থাকিব গৈ যেতিয়া মগজু পাব এই মগজুত কিছুমান আকৌ ধমনী আছে নহয় তেজ যোৱা হীৰা উপহীৰাৰ নিচিনা হয় এনেকুৱা ধমনী আছে সেই ধমনীবিলাকৰো তেজ যাব কি তেজ হাই ব্লাড প্ৰেছাৰ থকা মানুহ এজনৰ তেজ যেতিয়া এইডাল মই ডাঙৰকৈ আঁকিছোঁ যেতিয়া এইফালে তেজ গৈ আছে বহুত হাই প্ৰেছাৰত গৈ আছে তেতিয়া কেতিয়াবা কি হয় এইখিনি ফাটি যাব পাৰে বুজি পাইছে এইখিনি কেতিয়াবা বহুত প্ৰেছাৰৰ বাবে ফাটি যাব পাৰে তেতিয়া তেজ ওলাই গৈ মগজুৰ বাকী কোষবিলাক মাৰি পেলালে কি হ'ব ডেট ইজ কল্ড ষ্ট্ৰোক আৰু এবিধ ষ্ট্ৰোক আছে সেইটো ষ্ট্ৰোক হ'ল কেতিয়াবা কিবা কাৰণত এই মগজুৰ এনেকুৱা ধমনীবিলাকৰ কোনোবা এটা ৰাস্তা বন্ধ হৈ যাব পাৰে গ'লে কি হ'ব এই কলেষ্টৰেলখিনি আহি গ'ল অলপ আহি পেলাই ইয়াত জমা হ'ল বন্ধ হৈ গ'ল তেতিয়া কি হ'ব এইফালৰ যিখিনি কোষ আছিল মগজুৰ সেই কোষখিনি কি হৈ যাব মৰি যাব এইটো এটা ষ্ট্ৰোক বুজি পাইছে ষ্ট্ৰোক হ'লে এইটো হাই ব্লাড প্ৰেছাৰ থাকিলে তেজৰ চলাচল কোনোবা কোষৰ অঞ্চলত যদি বন্ধ হৈ যায় বা কোনোবা ফালে যদি ফাটি যায় তেতিয়া তেজখিনি বাহিৰলৈ ওলাই গৈ মিহলি হৈ যায় বাকী কোষবিলাক মাৰি পেলাই সেই অঞ্চলৰ সেই অংশখিনি সেইটো কয় ষ্ট্ৰোক বহুত জোৰত হৃদপিণ্ড ধপধপ কৰিব লগা হ'লে যেতিয়া পাত্তা নোপোৱা হৈ যায় সাধাৰণভাৱে মনত ৰাখক ডেট ইজ কল্ড হাৰ্ট এটাক
এইখিনি আছিল আমাৰ ব্লাড প্ৰেছাৰ। এতিয়া আমি জুখি পেলাই দেখুৱাম কেনেকৈ ব্লাড প্ৰেছাৰ জোখা হয়। আৰু যদি আপুনি ইচ্ছা কৰে আপুনি সেই মেচিনটো কিনি আনি ঘৰতে আপোনাৰ নিজৰ বাবে নিজৰ যদি ব্লাড প্ৰেছাৰ হাই আছে তেনেহ'লে জুখি উপযুক্ত সময়ত ডক্তৰৰ পৰামৰ্শ লৈ ঔষধ সেৱন কৰিব পাৰে। গতিকে আহক আমি মোৰ বিপি এপাৰেটাছ আৰু ষ্টেথিস্কোপেৰে আপোনাক ব্লাড প্ৰেছাৰ কিদৰে জোখা হয় সেইটো দেখুৱাম। প্ৰিয় দৰ্শক, এতিয়া মই মোৰ কোঠাটিলৈ আহিছোঁ আৰু এয়া মোৰ বিপি এপাৰেটাছ, এইডাল ষ্টেথিস্কোপ। আৰু এইবাৰ মই মাইক্ৰফোন লোৱা নাই, মাইক্ৰফোনটোৱে কিছু সমস্যাৰ সৃষ্টি কৰিছে, বিশেষকৈ এটা ঘেৰঘেৰেৰি শব্দৰ সৃষ্টি হৈছে, যাৰ বাবে মাইক্ৰফোনটো মই এইবাৰ লোৱা নাই। ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম, তাৰ বাবে দুখিত। এতিয়া মই দেখুৱাইছোঁ এইটো মোৰ বিপি এপাৰেটাছ আৰু ইয়াৰ নামটো আন এটা নাম স্ফিগমোমেনোমিটাৰ। এইটো বিপি এপাৰেটাছ। ইয়াত আছে মোৰ ষ্টেথিস্কোপডাল, এইটো ষ্টেথিস্কোপ। এইফালে চাব। এতিয়া আমি বিপি এপাৰেটাছত কেনেকুৱা আচলতে ক'ত কি থাকে সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইডাল হ'ল এডাল স্কেল, য'ত আমাৰ পাৰা স্তম্ভটো উঠি যাব আৰু আমি ইয়াত গম পাম কেনেদৰে তাৰ হাই প্ৰেছাৰ কিমান আছে, ল' প্ৰেছাৰ কিমান আছে, সেইটো আমি গম পাম, সেইটো বুজাই দিম পিছত। যেতিয়া আমি ব্লাড প্ৰেছাৰ চাম তেতিয়া এই নবটো অন কৰি দিব লাগে। এইটো অন, এইটো অফ। এতিয়া মই যিটো চাম এইটো অন কৰি ল'লোঁ। ইয়াত এইটো ডিছকানেক্ট কৰিব পাৰি, মোৰটো কানেক্ট কৰা আছে বাৰু। এইখনক কাফ বুলি কয়। এইখন হাতত বান্ধি ধমনীডাল বন্ধ কৰি দিয়া হয়, ধমনীডালেৰে তেজ অহাটো বন্ধ কৰি দিয়া হয়। তাৰপিছত আমি তেনেদৰে চোৱা হয়। এইটো ভাল্ভ, আৰু ইয়াৰ দ্বাৰা আমি কি কৰোঁ, টান কৰিম, টান কৰি ইয়াত বায়ু ভৰাই দিম এইখনত, আৰু তাৰপিছত বায়ুখিনি উলিয়াবলৈ এইটো আমি ওলোটাকৈ ঘূৰাম। এতিয়া মই ব্লাড প্ৰেছাৰ মোৰ ভাইটিৰ চাই আপোনালোকক বুজাই দিম কিদৰে চাই আৰু কেনেদৰে চোৱা হয়। এডালটো জানেই ষ্টেথিস্কোপ, এইটো অন কৰা আছে, এইটো অন কৰা হয়, এইটো অফ। মই অন কৰি ল'লোঁ। এতিয়া আমি ব্লাড প্ৰেছাৰ চাম। প্ৰিয় দৰ্শক, এতিয়া মই মোৰ ভাইটিৰ তাত ব্লাড প্ৰেছাৰ কেনেকৈ জোখে সেইটো মই আপোনাক দেখাই দিম, যাতে আপুনিও যদি প্ৰয়োজন হয় তেনেহ'লে আপুনিও নিজে কিনি ভালদৰে জুখিব পাৰে। আপুনি এতিয়া চাব কেনেদৰে ব্লাড প্ৰেছাৰ জোখে মই ভাইটিৰ তাত দেখুৱাই দিম। মই প্ৰথমতে কি কৰিছোঁ, ব্লাড প্ৰেছাৰ জুখিম, গতিকে নাবটো অন কৰি লৈছোঁ। এতিয়া এই কাফখন মই হাতখনত এই কিলাগুটিৰ যিখিনি জোৰা আছে, এই কিলাগুটিৰ সন্ধি, এই সন্ধিটোৰ প্ৰায় 2-3 আঙুল, 2 আঙুল ওপৰত, 2 আঙুল ওপৰত এনেদৰে ধৰিব লাগে। এইখিনি ইয়াত থকাকৈ পাইপ, এই যিডাল নলী আছে, নলী দুডাল এই মাজত থাকিব লাগিব। এনেকৈ মই কাফখন বান্ধি দিলোঁ। কাফখন বহুত বেছি টানো হ'ব নালাগে আৰু একেবাৰে ঢিলাও হ'ব নালাগে, মাজেৰে এটা বা দুটা আঙুলি সোমাব পাৰিলে হ'ল। এতিয়া চাব, ইয়াত ধমনীডাল আছে। ধমনী কৈছিলোঁ হৃদপিণ্ডৰ পৰা বাহিৰলৈ যোৱা যিডাল তেজৰ নলী, সেইডাল ধমনী। গতিকে ইয়াৰ তলেৰে আছে ধমনীডাল। এই ধমনীত আমি ধপ ধপ শব্দটো শুনিবলৈ পাম। নাব অন কৰিছোঁ। এতিয়া মই ভাল্ভটো টান কৰি ল'লোঁ, আৰু এই বাল্বটো, এইটোক বাল্ব বুলি কয়, বাল্বটোৰে মই ইয়াত বায়ু ভৰাম কাফখনত, আৰু ইয়াৰ লেভেল স্তৰ 180 লৈ উঠাই দিম। আপোনালোকে চাব, এই পাৰাৰ স্তম্ভ ওপৰলৈ যাবলৈ ধৰিছে 180। এতিয়া মই ইয়াৰ ধমনীডালত এইটো ধৰিছোঁ, আৰু মই এইডাল লাহে লাহে খুলি দিম। এটা সময়ত মই ধপ ধপ শব্দ শুনিবলৈ পাম। 110ত শুনিছোঁ মই। নামি গৈ আছে। যেতিয়াই 70 পাইছে, যেতিয়াই 70 পাইছে, মই এতিয়া এৰি দিলোঁ, গোটেই বায়ুখিনি বাহিৰলৈ ওলাই দিলোঁ। এতিয়া চাব, মই যেতিয়া চাইছিলোঁ তেতিয়া 110ত যেতিয়া পাৰাখিনি আহি পাইছিল 110ত, তেতিয়া মই ধপ ধপ শব্দটো ষ্টেথিস্কোপত শুনিছিলোঁ। আৰু ই যেতিয়া ধপ 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 ধপকৈ নামি গৈ 75 পাইছিল, তেতিয়া মই শব্দটো নোহোৱা হৈ গৈছিল, ধপ ধপটো আকৌ আগৰ নিচিনা মাত নোহোৱা হৈ গৈছিল। গতিকে ইয়াৰ চিষ্টলিক চাপ হ'ব, এই যি প্ৰথম য'ত শুনিছিলোঁ যিটো পইণ্টত 110, সেইটো হ'ল তাৰ চিষ্টলিক চাপ। আৰু যিটো 75ত মোৰ শব্দটো নোহোৱা হৈ গৈছিল, সেইটো হ'ল ডায়ষ্টলিক। চিষ্টলিক কি আছিল, হৃদপিণ্ডই পা টিপি দিয়াৰ লগে লগে যিটো প্ৰেছাৰ আছে, সেইটো মোৰ ভাইটিৰ বৰ্তমান 110 আছে। আৰু ৰিলেক্স হৈ থকা, জিৰণি লৈ থকা সময়ত, জিৰণি লৈ থকা সময়ত ধমনীত যিটো চাপ আছিল সেইটো 75। গতিকে এইটোৱে হ'ল প্ৰেছাৰ। যিহেতু 120ৰ সামান্য কম আছে আৰু 80ৰ সামান্য কম, গতিকে নৰ্মেল প্ৰেছাৰ।
যদি 140, 90, 100 এনেকুৱা থাকিল হয় তেনেহ'লে সেইটো কি বুলি ক'লো হয় হাই ব্লাড প্ৰেছাৰ বুলি ক'লোহেঁতেন আৰু এনেকৈ নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকে যাতে আপোনালোকৰো লাভ হয় নতুন নতুন কথা শিকিব পাৰে কিছুমান সাধাৰণ কথা যিবোৰ আমি বহুত ডাঙৰ কথা বুলি ভাবি থাকোঁ বা কিছুমান ফেনমেনা কিছুমান ক্ৰিয়া কাৰ্য বিজ্ঞান য'ত জড়িত হৈছে সেইবিলাক মই বুজাবলৈ চেষ্টা কৰিম লগতে আৰু এটা কথা মই বিভিন্ন ধৰণৰ ক্লাছ কৰিবলৈ চেষ্টা কৰিম বিশেষকৈ ক্লাছ 9, 10ৰ ষ্টুডেণ্টৰ বাবে গণিত ইংৰাজী গ্ৰামাৰত আপোনালোকৰ পৰা যদি কমেণ্ট আহে মই আগতে কৈছোঁ যদি মতামত আহে তেনেকুৱা কৰিব লাগে তেনেহ'লে মই সোনকালে ক্লাছৰ ব্যৱস্থা কৰিম আজিলৈ ইমানতে সামৰিছোঁ আৰু সদায় কোৱাৰ নিচিনাকৈ আকৌ কৈছোঁ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকক দিব পাৰোঁ ধন্যবাদ